এই চেনেলটোৰ ভিডিঅ'বোৰ কেৱল মনোৰঞ্জনৰ বাবেহে। আমি কোনো ধৰণৰ অন্ধবিশ্বাস সমৰ্থন নকৰোঁ। আৰু সি এইটো লক্ষ্য কৰিছিল যে কোনোবাই তাৰ দৰজাখন খুলিব বিচাৰি আছে, কিন্তু খুলিব পৰা নাই। সেই সময়ত সি বহুত ভয় খাইছিল আৰু লগে লগে খিৰিকীৰ পৰা বাহিৰলৈ চাব বিচাৰিছিল। আৰু যেতিয়া সি খিৰিকীৰ পৰা বাহিৰলৈ চাইছিল। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ নাম হৈছে সুজিত আৰু মই আপোনালোকক ৰহস্য টিভি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ কাহিনী মোক ইনষ্টাগ্ৰামৰ জৰিয়তে দীপাংকৰে পঠাইছে। আৰু আপোনালোকৰ লগতো যদি এনেকুৱা কিছুমান ভৌতিক ঘটনা ঘটিছে, তেন্তে মোক ইনষ্টাগ্ৰামৰ জৰিয়তে জনাব পাৰিব, যাক মই কাহিনীৰূপে সকলোৰে আগত আগবঢ়াম। 2016 দীপাংকৰ তেতিয়া ডিগ্ৰীৰ 4th চেমত আছিল। দীপাংকৰে হেনো হুলস্থুলীয়া পৰিৱেশ, গান নাচ বৰ বেছি ভাল নাপায়। তেওঁ এক নীৰৱতাৰে ভৰা পৰিৱেশৰ মাজত থাকিয়ে ভাল পায়। এদিনাখন আবেলিৰ কথা, মানে সেইদিনাখন দীপাংকৰৰ বন্ধু এজনৰ জন্মদিন আছিল। আৰু সেইবাবে আবেলিৰ পৰত সেই বন্ধুজন দীপাংকৰৰ ঘৰত আহিলে। আৰু ঘৰত আহি মাকক এইটো ক'লে যে খুৰী আজি দীপাংকৰে আমাৰ ঘৰতে ভাত খাব দেই। আৰু এনেকৈ কৈয়ে সিহঁত দুজনে বন্ধুজনৰ ঘৰলৈ বুলি আগবাঢ়িলে। এতিয়া এইখিনি সময়লৈকে সকলোবোৰ ঠিকেই চলি আছিল। দীপাংকৰে বন্ধুজনৰ ঘৰত গ'ল আৰু অন্য বন্ধুকেইজনো আহিছিল। তেনেকৈ ভাত পানী খাই অলপ ফূৰ্তি ফাৰ্তা কৰি সময়বোৰ কেতিয়া পাৰ হ'ল সিহঁতি গমেই নাপালে। এতিয়া ৰাতি ভাত খাই হোৱাৰ পিছত সিহঁতি ঘৰলৈ আহে মানে প্ৰায় 11:30 মান বাজিছিল। আৰু দীপাংকৰ ঘৰত সোমোৱা মানে প্ৰায় 12টা মানৰ ওচৰা ওচৰি হৈছিল। সি ঘৰত আহি হাত মুখ ধুই নিজৰ ৰুমলৈ শুবলৈ গ'ল। এতিয়ালৈকেও সকলোবোৰ ঠিকেই চলি আছিল। যিহেতু ঠাণ্ডা দিন আছিল, সি লাইটটো অফ কৰি কম্বলখন গাত লৈ বিচনাখনত পৰিলে আৰু তাৰ খিৰিকীখনেদি বাহিৰৰ ষ্ট্ৰীট লাইটটো জ্বলি থকা সি দেখা পাইছিল। এতিয়া সি টোপনিটো ঠিকেই গ'ল, কিন্তু অলপ সময় পিছতে তাৰ টোপনি ভাঙি গ'ল। আৰু সেই সময়খিনি আছিল 2টাৰ পৰা 3টা বজাৰ মাজৰ সময়। যেতিয়া সি সাৰ পালে আৰু চিলমিলকৈ নিজৰ চকু মেলিলে, সি দেখিছিল যে ষ্ট্ৰীট লাইটটো এবাৰ অন হয়, এবাৰ অফ হয়, এবাৰ অন হয়, এবাৰ অফ হয়, মানে ঢিপ ঢিপাই আছিল। আৰু এনেকুৱাও নহয় যে বতৰটো সেইদিনাখন বেয়া আছিল, কিন্তু তথাপিও এনেকুৱা হোৱাত তাৰ অলপ আচৰিত লাগিছিল যদিও সি আকৌ চকুটো মুদি শুবলৈ ল'লে। আৰু এইবাৰ যেতিয়া সি শুবলৈ লৈছিল, তেনেকুৱাতে তাৰ দৰজাখন কোনোবাই ঢকিয়াই থকা সি শুনা পাইছিল। আৰু লগে লগে বাহিৰত কুকুৰে কান্দি থকাও সি শুনা পাইছিল। সি ভাবিছিল কোনোবা চাগে আহিছে, আৰু সেই বুলি সি মাতো লগাইছিল যে কোন হয়। আৰু তাৰ পিছতো সন্মুখৰ পৰা যেতিয়া কোনো শব্দ নুশুনিলে, তেতিয়া সি ভয় খাইছিল। আৰু সি এইটো লক্ষ্য কৰিছিল যে কোনোবাই তাৰ দৰজাখন খুলিব বিচাৰি আছে, কিন্তু খুলিব পৰা নাই। সেই সময়ত সি বহুত ভয় খাইছিল আৰু লগে লগে খিৰিকীৰ পৰা বাহিৰলৈ চাব বিচাৰিছিল। আৰু যেতিয়া সি খিৰিকীৰ পৰা বাহিৰলৈ চাইছিল, তেতিয়া ষ্ট্ৰীট লাইটটো নিজে নিজে ভাল হৈ গৈছিল, মানে ঢিপ ঢাপ নকৰা হৈছিল। আৰু তাৰ পিছত যেতিয়া সি ভিতৰৰ ফালে চাই দিয়ে, লগালগ ষ্ট্ৰীট লাইটটো ঢিপ ঢাপ কৰিবলৈ আৰম্ভ কৰি দিয়ে। সি হেনো উপায় নাপাই তাৰ ৰুমৰ একেবাৰে চুকৰ কোণাটোত গৈ বহি গৈছিল। আৰু তাৰ পিছত চকু মুদি ভগৱানক প্ৰাৰ্থনা কৰিছিল যে হে ভগৱান, মোক আজি বচাই দিয়ক। আৰু এই সমগ্ৰ ঘটনাটো তাৰ লগত হোৱাৰ পিছত যেতিয়াই 3টা বাজি পাৰ হৈছিল, লাহে লাহে সেই পৰিৱেশটো নীৰৱতাৰ ফালে ঢাল খাইছিল। মানে লাহে লাহে ষ্ট্ৰীট লাইটটো ভাল হৈ গৈছিল আৰু শব্দবোৰো কমি গৈছিল। সি তথাপিও সেই চুকৰ পৰা ৰাতিপুৱালৈকে হেনো নোলালেই। সেইদিনাখন তাৰ লগত যি হ'ল সেয়া আগতেও হোৱা নাছিল আৰু এতিয়াও বৰ্তমানলৈকে হোৱা নাই। সেই নিশা তাৰ লগত কি হৈছিল, কেনেকৈ হৈছিল, কিয় হৈছিল, সেয়া আজিলৈকে সি গম নাপালে। আৰু এই ঘটনা তাৰ মাজতে এক ৰহস্য বনি থাকি গ'ল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু ইয়াৰ পিছৰ যি ভিডিঅ', সেই ভিডিঅ' অলপ বিশেষ হ'ব বুলি আপোনালোকক জনাই থলোঁ, গতিকে চাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।